হুজাই জিলাৰ চৌধুৰী বজাৰ প্ৰতিভা বিদ্যাপীঠত আজি দিনজোৰা কাৰ্যসূচীৰ 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় সভা অনুষ্ঠিত হৈ যায়। এই উপলক্ষে আয়োজিত বিদায় সভাৰ সভাপতিত্ব কৰে স্থানীয় বিশিষ্ট সমাজসেৱক মকবুল হুছেইনে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক ইছলাম উদ্দিনে। সভাত মুখ্য অতিথি হিচাপে হুজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱৰাজ মিলি, চৌধুৰী বজাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শ্বৰীফ উদ্দিন, চৌধুৰী বজাৰ আৰ্টছ জুনিয়ৰ কলেজৰ উপাধ্যক্ষ তথা স্বত্বাধিকাৰী ৱাছিদ আহমেদ, চৌধুৰী বজাৰ আজমল কলেজৰ অধ্যক্ষ ডক্টৰ বদৰুজ্জামান, মুৰাঝাৰ জ্ঞানজ্যোতি একাডেমীৰ অধ্যক্ষা আফছাৰা বেগম, প্ৰতিভা বিদ্যাপীঠৰ সম্পাদক তথা স্বত্বাধিকাৰী জাইদুল হুছেইনৰ লগতে উপস্থিত থাকে আমন্ত্ৰিত অতিথিসকল। ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা বিদায় সভাত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে গান নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ভাষণ ৰাখে। উক্ত বিদ্যালয়ৰ শিক্ষকবৃন্দই বিদায়ী ছাত্ৰ-ছাত্ৰীসকলক নিজকে প্ৰস্তুত কৰি তুলিবলৈ কেনেকৈ অনুশীলন কৰাৰ প্ৰয়োজন তাকো পৰামৰ্শ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদো কৰে। শেষত উক্ত বিদ্যালয়ৰ অধ্যক্ষ নাজিমুদ্দিনে হুক হুকাই কান্দোনত ভাগি পৰা ছাত্ৰ-ছাত্ৰীক চাই মৰ্মাহত হৈ পৰে আৰু তোমালোকে আনুষ্ঠানিক বিদায়হে দিছো, কিন্তু আমাৰ অন্তৰৰ পৰা বিদায় দিয়া নাই বুলি বুজনি দি ভালদৰে পঢ়া শুনা কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাৰ বাবে আশীৰ্বাদ কৰে। হুজাইৰ পৰা জাবিৰ আহমেদৰ ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট আছাম।